নমস্কাৰ বন্ধুসকল, আজি মই বনাব লৈছোঁ পটল সৰিয়হ দি। ইয়াত লৈ আছোঁ পটল মই 6টামান লৈছোঁ, য'ত নেকি 4 টুকুৰ কৰি লৈছোঁ মই বাকলিটো ওপৰ চুচি পিনে। বিলাহী এটা, আলু মই মাত্ৰ এটা লৈছোঁ, নহৰু লৈছোঁ 6-7 ফুটামান সৰু সৰু চাই, 2 ফুটা ডাঙৰ বাৰু, আৰু জলকীয়া 2টা, আৰু নেমু অকণ সোৱাদটো বেলেঞ্চ কৰিবৰ কাৰণে অকণমান লৈছোঁ, য'ত নেকি ফ্ৰিজত থোৱা আছিলে। আৰু ল'ম মই সৰিয়হ, য'ত নেকি সৰিয়হ দি বনামি, আৰু জিৰা কেইটামান। আহকচোন কেনেকৈ বনাই চাওঁ। প্ৰথমে মই পটল কেইপিচ ফ্ৰাই কৰি লওঁ। মই কেৰাহীত তেল দি দিলোঁ। এতিয়া দিম মই নিমখ অকণমান, আৰু লগতে দিম হালধি অকণমান, যাতে নুফুটে সেইটো কাৰণে। আৰু এতিয়া দি দিম মই পটল। পটলখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু এতিয়া পটলখিনি ফ্ৰাই হয় মানে মই মছলাটো পিচি লওঁ। ইয়াত মই নহৰু আৰু জলকীয়া দিলোঁ। এতিয়া দিছোঁ মই জিৰা 1.5 চামুচ, লগতে দি দিম মই বিলাহী এটা, যিটো কাটি লৈছিলোঁ মই ডাঙৰ ডাঙৰকৈ। আৰু ইয়াৰ লগত দিম মই সৰিয়হখিনি মই পিচি থৈছিলোঁ 2 চামুচে। সৰিয়হ মই 4 চামুচমানে দিছোঁ এইখন। পটল মোৰ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত দি দিম আলুটো। এতিয়া এইখিনি আকৌ অকণমান ভাজি ল'ম, ভালকৈ অকণমান ভাজি লওঁ এইখিনি। এয়া মোৰ পটল ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল মাছৰ নিচিনাকৈ। এতিয়া মই কাঢ়ি ল'ম, আধা সিজা হৈ গ'ল মোৰ। এয়া মোৰ মছলাও বেছি ৰেডি হৈ গ'ল। এতিয়া মই প্ৰথমে কেইটামান সৰিয়হ আৰু কেইটামান মেথি গুটি দিম। মই 2-3টামান মেথি, 2টামান সৰিয়হ। এতিয়া দিম মই মছলাখিনি, আৰু মছলাখিনি মই তেল এৰি দিয়ালৈকে বা কালাৰ চেঞ্জ হোৱাকৈ যেতিয়া হ'ব তেতিয়ালৈকে মই ভাজি ল'ম। কাৰণ মই কেঁচা নহৰুৰ লগত দি থৈছোঁ সেইটো কাৰণে। আৰু ইয়াত দি দিম মই নিমখ আৰু হালধি আন্দাজমতে। কাৰণ নিমখ মই আগত দি থৈছোঁ, সেইটো কাৰণে মই নিমখ কমাই দিছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ জোখত দিব। আৰু মই জুইটো কমাই দিছিলোঁ, এতিয়া জুইটো বঢ়াই দিছোঁ, কাৰণ সৰিয়হ দিলে নহ'লে ফুটে। মোৰ এয়া চাওক সৰিয়হ ভাজি হৈ গ'ল ধুনীয়াকৈ মছলাখিনি। তেল এৰি দিলে, তেল ওপৰত উপঙি গৈছে। আৰু এতিয়া মই দি দিম পটলখিনি, আৰু এতিয়া ভালকৈ লৰাই দিম। যি হওক পটলখিনিও ভাজি থোৱা আছে, আলু পটলখিনি আৰু মছলাখিনি ভাজি ল'লোঁ। এতিয়া মই সিজিবৰ কাৰণে অলপমান পানী দিম। এতিয়া ইয়াত দি দিম মই 1 গিলাচমান পানী। মই আলুটো আধা সিজাকৈ দিছিলোঁ, সেইকাৰণে আলুটো সিজালৈকে মই এইখিনি উতলিবলৈ দিম। কাৰণ আলুটো মই ডাঠ হ'বৰ কাৰণে ভাঙি ইয়াত দি দিম, সেইকাৰণে মই আলু এটা দিছিলোঁ। এতিয়া এইখিনি মই ঢাকি 10 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এইখিনি ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াত মই দি দিম, কাৰণ মই নেমু দিম বুলি কৈছিলোঁ, অকণমান মাত্ৰ। মাত্ৰ 2 চামুচমান নেমু, আৰু লগত দিম মই অকণমান চেনি।
একেবাৰে অকণমান চেনি দি দিব, মাত্ৰ সৰিয়হৰ যিটো কেঁহা ভাৱ সেইটো নাইকিয়া হ'বৰ কাৰণে। আৰু মই ইয়াত যি হওক পটলৰ লগত বনাইছোঁ, মাছ দিয়া নাই, সেইকাৰণে মই 1 চামুচো নহয় আধা চামুচমান ঘিউ দি দিছোঁ, যাতে সোৱাদটো ভাল লাগে। সোৱাদটো এনেও ভাল লাগিব, কিন্তু তথাপিতো মই ঘিউ দিছোঁ সোৱাদটো আৰু বঢ়াবৰ কাৰণে। এতিয়া এইখিনি মই শুকাবলৈ দিম। আৰু এতিয়া মই যিহওক আলুখিনি সিজা নাই ভালকৈ, কাৰণ আলুকেইটা মই ভাঙি দিম, সিজা নাই কাৰণে মই উতলি পেলাই আৰু 3-4 মিনিটমান কাৰণে সিজিবলৈ দিম। এয়া চাওক চব্জি ধুনীয়াকৈ সিজি গ'ল, আলু মোৰ সিজি গ'ল। এয়া আলু ভাগি গৈছে, এতিয়া মই আলুখিনি ইয়াতে ভাঙি দিম। ধুনীয়াকৈ পিটিকা হৈ গৈছে। আৰু এপিচ আছে এয়া হৈ গ'ল। মই ঘিউ দিছোঁ, আপোনালোকে ঘিউ নিদি বাটাৰো দিব পাৰে। অকণমান বাটাৰ বা ঘিউ দিলে সোৱাদটোও ভাল লাগে আৰু গোন্ধটোও ভাল লাগে। এয়া হৈ গ'ল, এতিয়া মই গেছটো অফ কৰি দিম। বন্ধুসকল এয়া হৈ গ'ল মোৰ পটল আৰু সৰিয়হ দি বনোৱা চৰচৰি। আপোনালোকে এনে বনাই চাব, নিশ্চয় ভাল পাব। যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাৰু বন্ধুসকল, আজিলৈ আহোঁ, পুনৰ আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰত থিয় হ'ম। বাই বাই।